নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে স্পেচিয়েলিষ্ট অফিচাৰ বিশেষজ্ঞ বিষয়াৰ। কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আৰু কি কিমান চেলাৰী দিব আৰু কি কেনেকৈ ধৰণে আপোনালোকে অনলাইন কৰিব পাৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো সকলোকে চাই থাকিব। SBI স্পেচিয়েলিষ্ট অফিচাৰ ৰিকুৱাৰমেণ্ট 2024 1497টা পোষ্ট ওলাইছে। অনলাইনত এপ্লাই কৰিব পাৰিব। SBI ফালৰ পৰা ৰিলিজ কৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা লাষ্ট ডেট অনলাইন কৰা হ'ল 4 তাৰিখ 10 মাহ 2024। 1 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ ছিষ্টেমছ প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ডেলিভাৰী। পোষ্ট আছে 187টা 187টা পোষ্ট আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব এইটো কাৰণে BTech বা BE ইন কম্পিউটাৰ চায়েন্স অৰ কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং অৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ইনফৰমেশ্যনেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু ইকুইভেলেণ্ট ডিগ্ৰী ইন এবভ মিনিমাম 50% স্ক'ৰ হ'ব লাগিব, মানে 50% থাকিব লাগিব। আৰু MCA অৰ ইকুইভেলেণ্ট অৰ MTech বা MSc ইন কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকন'লজি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইবিলাক হ'লেও হ'ব। এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পোষ্ট বেছিক কোৱালিফিকেশ্যনত ছফ্টৱেৰ ডেভেলপমেণ্টত 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটোৰ কাৰণে ডেপুটি মেনেজাৰ ছিষ্টেম ইনফ্ৰা ছাপৰ্ট এণ্ড ক্লাউড অপাৰেটৰৰ পোষ্ট আছে 412টা পোষ্ট আছে। আৰু কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BTech বা BE কৰা হ'ব লাগিব। কম্পিউটাৰ চায়েন্স নহ'লে কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যনেল টেকন'লজি বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনছ ইঞ্জিনিয়াৰিং আৰু অৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন এবভ স্পেচিফিক ডিচিপ্লিন উইথ 50% স্ক'ৰ থাকিব লাগিব, মানে 50% আপোনালোকৰ নম্বৰ থাকিব লাগিব। আৰু MCA কৰা হ'লেও হ'ব। আৰু MTech বা MSc ইন কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু ইকুইভেলেণ্ট ডিগ্ৰী হ'ব লাগিব। মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব IT ইণ্ডাষ্ট্ৰি বা ছেক্টৰত। আৰু 3 নম্বৰ বস্তু হ'ল ডেপুটি মেনেজাৰ ছিষ্টেম বা নেটৱৰ্কিং অপাৰেটৰ পদটো। এইটোৰ কাৰণে পোষ্ট আছে 80টা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যন লাগিব BTech বা BE কৰা হ'ব লাগিব। কম্পিউটাৰ চায়েন্স নহ'লে কম্পিউটাৰ টেকন'লজি বা ইনফৰমেশ্যনেল টেকন'লজি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইবিলাকত 50% মাৰ্কছ পাই পিনে পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ উপৰিও যদি আপোনালোকে MTech ইন কম্পিউটাৰ চায়েন্স কৰিছে, কম্পিউটাৰ টেকন'লজি কৰিছে, ইনফৰমেশ্যন টেকন'লজি বা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইবোৰ যদি কৰিছে তেতিয়া আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চো লাগিব, 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব IT ইণ্ডাষ্ট্ৰি বা ছেক্টৰত। আৰু 4 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ ছিষ্টেম IT আৰ্কিটেক্টৰ পোষ্ট হ'ল 27টা পোষ্ট আছে। কোৱালিফিকেশ্যন লাগিব ছেমেই BTech BE বা কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত ইনফৰমেশ্যন টেকন'লজিত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত সেইবিলাকত 50% মাৰ্কছৰ সৈতে পাছ কৰা হ'ব লাগিব। নতুবা MCA কৰা হ'লেও হ'ব আৰু নহ'লে MTech বা MSc ইন কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইনফৰমেশ্যনেল টেকন'লজি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইবিলাকৰ পৰা পাছ কৰা হ'লেও হ'ব। মিনিমাম 4 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব IT ইণ্ডাষ্ট্ৰি বা ছেক্টৰত। আৰু 5 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ ছিষ্টেম ইনফৰমেশ্যন ছিকিউৰিটি পোষ্ট আছে 7টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BE বা BTech ইন কম্পিউটাৰ চায়েন্স। আগতে যিখিনি কৈ আহিছিলোঁ সেইখিনি তেনেদৰে লাগিব, ইয়াত বেলেগকৈ আছে চাইবাৰ ছিকিউৰিটিটো আছে। তাৰপিছত এক্সপিৰিয়েঞ্চ লাগিব 4 বছৰ IT ৰিস্ক মেনেজমেণ্টত কৰা হ'ব লাগিব আৰু ইনফৰমেশ্যনেল ছিকিউৰিটি কৰা হ'লে হ'ব। 6 নম্বৰ পোষ্টটো আছে এছিষ্টেণ্ট মেনেজাৰ ছিষ্টেমৰ পোষ্ট আছে 786টা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যন লাগিব আগত যিখিনি কোৱালিফিকেশ্যন কোৱা হৈছিল সেইখিনি নিচিনাই ছেমেই লাগিব। এপ্লিকেশ্যন ফিজটো কেনেকৈ হ'ব, জেনেৰেল EWC বা OBC কাৰণে 750 টকা এপ্লিকেশ্যন ফিজ ল'ব। আৰু SC ST বা PWD কাৰণে
নীল মানে একো পইচা দিব নালাগে আৰু পে'মেণ্ট মোডটো অনলাইনত হ'ব কেনেকৈ এপ্লাই কৰিব আপোনালোকে SBI ৰিকুৱাৰমেণ্টৰ কাৰণে SBI ৰিকুৱাৰমেণ্ট পৰ্টেলৰ আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব তাত গৈ অনলাইন কৰিব লাগিব ধন্যবাদ